মই আছোঁ এতিয়া যোৰহাট নগৰৰ গাতে লাগি থকা এখন পক্ষী উদ্যানত আৰু এই উদ্যানখনত বহুতো পৰিভ্ৰমী চৰাই আহে আৰু লগতে কিছুমান স্থানীয় চৰাইও দেখিবলৈ পোৱা যায় জেগাডোখৰ অলপ পিটনি টাইপৰ কিন্তু ইয়াত বহুতবোৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় আৰু এই পাৰ্কখন মানে যোৰহাট টাউনৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰত হ'ব আৰু বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি ইয়াতে দেখিবলৈ পোৱা যায় আপোনালোকক সেইখিনিকে আজি দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু আজি এখন যোৰহাটৰে এখন পক্ষী উদ্যান চাবলৈ গৈ আছোঁ গতিকে তালৈ গৈ থাকোঁতে যদি কিবা চাবলগীয়া আৰু বেলেগ ঠাই দেখোঁ সেইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম বৌদ্ধ ধৰ্মৰ লোকসকলৰ আৰাধনাৰ জেগা হৈছে বৌদ্ধ বিহাৰ আৰু এইখিনিতে তেনেকুৱা বৌদ্ধ বিহাৰ এভাগ আছে আৰু সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে বৌদ্ধদেৱৰ এয়া মূৰ্তি ধুনীয়াকৈ বনাই থৈছে মই আহি পাইছোঁহি টুকুলাইত যিহেতু চাহ গৱেষণা কেন্দ্ৰ আছে সেইটো দেখুৱাম আপোনালোকক অলপ সকলোৱে জানো যে টুকুলাইৰ এই চাহ গৱেষণা কেন্দ্ৰটো এছিয়াৰ ভিতৰতে বৃহৎ ডাঙৰ আৰু একেবাৰে পুৰণি চাহ গৱেষণা কেন্দ্ৰ আৰু এই গৱেষণা কেন্দ্ৰটোৰ মেইন গেটখন হৈছে এইফালেদি সোমাব লাগে এই পাৰ্কখন পাই গ'লোহি আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম হ'লেও মানে একেবাৰে ওচৰত চৰাই চিৰিকটিবোৰ নাই কিন্তু অলপ দূৰত আছে যিটো মোবাইলত বহুত দূৰলৈ জুম কৰিব নোৱাৰি হ'লেও যিমানটো পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে মানুহ আহিলে মানে চৰাইবোৰ ওচৰত নাথাকে অলপ দূৰলৈ যায়গৈ এইখিনি দুটা চৰাই দেখিছোঁ এই দুটা আপোনালোকক অলপ জুম কৰি দেখুৱাই দিছোঁ চৰাই দুটা অলপ ডাউকৰ টাইপৰ কিন্তু ডাউক নহয় অলপ ক'লা বৰণৰ এইটো কেইটামান চৰাই চৰি আছে চৰাই অলপ দূৰত আছে কিন্তু মোৰ অহা আজি দেৰি হৈ গ'ল সেইটো কাৰণে মানে চৰাইবিলাক বেছিকৈ এতিয়া দেখিবলৈ পোৱা নাই চৰাইবিলাক অহা টাইমটো ৰাতিপুৱা সোনকালে আহে আৰু আবেলি সময়ত চৰাইবিলাক আহে আৰু যেতিয়া অলপ মানে ৰ'দ চ'দ আহি যায় তেতিয়া চৰাইবিলাক যায়গৈ কিন্তু মোৰ অলপ দেৰি হৈ গ'ল অলপ সোনকালে আহিব লাগিছিলে তেতিয়া অলপ বেছি ভালকৈ দেখুৱাব পাৰিলোহেঁতেন এইখিনিত হৈ পানীখিনিত দুটামান চৰি আছে চৰাই পানীত চৰি আছে আৰু অলপ ক'লা ফুটফুটীয়া টাইপৰ দেখিছে চাগে সেই তাত অলপ চৰাই আছে মোবাইলত যিহেতু অলপ বেছি দূৰ জুম কৰিব নোৱাৰি ভালকৈ নুঠে কেমেৰা হোৱা হ'লে অলপ বেছি ভালকৈ দেখাব পাৰিলোহেঁতেন আমাৰ চৰাই চিৰিকটিৰ সংখ্যা যথেষ্ট কমি গৈছে গতিকে এনেকুৱা এখন পাৰ্ক মই ভাবোঁ এনেকুৱা এখন পাৰ্ক চৰকাৰে ভালদৰে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে পদক্ষেপ ল'ব লাগে যিহেতু চৰাই চিৰিকটিৰ সংখ্যা কমি গৈছে আৰু এনেকুৱাবোৰ যেতিয়া লুপ্ত হৈ যোৱাৰ পথত গৈ আছে গতিকে চৰকাৰেও এইটো কথা হাতত লোৱা উচিত যে এনেকুৱা ধৰণৰ কিছুমান জেগা যিবিলাক এনেকুৱা মুকলি হৈ আছে আৰু এনেকুৱা জেগাবিলাক খুব সুন্দৰকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে আপোনালোকে জনাবচোন আপোনালোকৰ মতে কি কৰা উচিত মোৰ কমেণ্ট বক্সত যিহেতু আজি অহাটো অলপ দেৰি হৈ গ'ল সেইটো কাৰণে বেছি ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু যিখিনি দূৰত আছে সেইখিনিও ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মোবাইলত বেছি দূৰ জুম কৰিব নোৱাৰি কেমেৰা DSLR কেমেৰা বা তেনেকুৱা ধৰণৰ কিবা কেমেৰা হোৱা হ'লে অলপ ভালকৈ দেখাব পাৰিলোহেঁতেন আৰু যেই কি নহওক ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব